বন্ধু বান্ধৱীসকল আশা কৰোঁ ভালে আছে। আজি ক'বলৈ ওলাইছোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা SI ছাৰৰ বিষয়ে। SI ছাৰৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, শিক্ষা কেনেদৰে আৰম্ভ কৰিছিল, সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আহকচোন দেৰি নকৰি ভিডিঅ'টো চাওঁ। SI ছাৰৰ প্ৰকৃত নাম হৈছে প্ৰীতম বৰুৱা। জন্ম হৈছিল 15 অক্টোবৰ তাৰিখে নগাঁৱত। প্ৰীতম বৰুৱাৰ দেউতাকৰ নাম ভৱেশ বৰুৱা। ভৱেশ বৰুৱা ভ্ৰাম্যমাণ জগতৰ এজন জনপ্ৰিয় অভিনেতা আছিল। প্ৰীতম বৰুৱাৰ পত্নীৰ নাম গায়ত্ৰী বৰুৱা। প্ৰীতম বৰুৱাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে নগাঁও কলেজৰ পৰা। তেওঁ অভিনয় জগতত প্ৰথম খোজ দিয়ে বেহাৰবাৰী আউটপোষ্টৰ SI ছাৰৰ চৰিত্ৰত। এই ধাৰাবাহিকখনৰ জৰিয়তে বহু বেছি জনপ্ৰিয় হ'বলৈ সক্ষম হৈছে। SI ছাৰৰ ৱেইট আৰু হাইটৰ কথা ক'বলৈ গ'লে হাইট হৈছে 6.1 ইঞ্চি আৰু ৱেইট হৈছে 70 কেজি। বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। ধন্যবাদ।